হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া আমি গৈ আছোঁ থিয়েটাৰ চাবলৈ। তো এতিয়া ফ্ৰেণ্ডৰ ঘৰত আহিছিলোঁ, তো এতিয়া গৈ আছোঁ। তো চাওক আন্ধাৰ মুন্ধাৰ হয় বহুত। তো চাই থাকক গাইজ। টিকেট চিকেট লোৱা হৈ গ'ল। তো এতিয়া আমি যাম আৰু ভিতৰত। তো ভিতৰত যি পৰিৱেশ সেইটো আপোনালোকক দেখাব বিচাৰিম। ব'লক। পয়সা নাথাকিলেও মাটি বাড়ি বন্ধ কৰি তোক পঢ়োৱা গাঁৱত যেতিয়া চোকা ল'ৰাৰ নাম ওলালে তোৰ নামটো ওলাই তেতিয়া মোৰ গৰ্বত বুকুখন একেবাৰে ফুলি যায়। এইবোৰ চব তোমাৰ আৰু ভাইটিৰ কাৰণে ক'ব গৈছে নেকি? নাম নলবি সেই অপদাৰ্থ চিঠিডাল বজাই ঘূৰি ফুৰিলেই কি কিবা কাৰোবাক ভাল শিক্ষা দিব পাৰে? কিবা এটা বেয়া দেখিলে খঙত ডিঙিৰি Bola, minha conta vai ter ela na sua bola. Vai lá passear para cá com isso. Que não foi? Ei, olha essa como é isso? Aê, como é isso? Aí vou dar. Sabe? Que tá dizendo? Bola. Emocional পিছত ঘূৰিব লাগিছিল। কৈছে নহয় কেটা এই যাও কথা পাতি হ'ব বুলি গম পাইছে কাইলৈ খাহি কাটি বৰা খানা হ'ব ঘৰত Duda? Ela tá caindo. Oh my God, baby, oh my God. Kita. Olha, aonde pago no vídeo, né? Fantastic coisa sisa. Oh, ya ya bostu sorat na rakibi. Ya, movie ta komonia bhangi pela. Oi mal korbe pora. Gopalo tinike ronga koi deliti. Lagate নহলে চাৰ ফেক্সিলে যোৱা দি এনেকুৱাকে ধুম মানুহে ক'ব দাঁত আছে হে বকলিয়া খেতাছে মানুহে ক'ব এই বিস্কুট দেখো তোমালোকে কি শাস্তি দিয়া দিয়া কিন্তু আজি তোমাৰ কথা মানি মই কোনটো কাগজি কিনালো দেন তেন্তে মই সকলোকে ঠগা হ'লতে কাৰণ মই ইমানেই ভাল পাওঁ দেউতা এওঁ বাহিৰে কাৰোৰে লগত সংসাৰ কথা মই ভাবিব নোৱাৰো মোৰ সপোনটো ডাঙৰ দেউতা যিবোৰ কেৱল ইমানেইহে পূৰণ কৰিব পাৰিব গতিকে মন গ'লে তোমাৰ ইচ্ছা পূৰণ ৰাখিব নোৱাৰা মই ভাইটি নহয় तुझे মোৰ ডাঙৰ ডিগ্ৰী নাই ফেঞ্চাৰ স্কুলৰ মাষ্টৰ আছিল ভুল হ'ল তোৰ দৰে বাহিৰৰ ডাঙৰ মানুহৰ লগত মোৰ মিলা মিছা নাই মোৰ এই ঘৰখনকে পৃথিৱী বুলি ভবাৰ বাবে ভুল হ'ল মইতো বুজাইছো মই বুজাইছো কি বুজাবি তই তোৰ ককাৰৰ জীৱন ধ্বংস হোৱা নাই মোৰ ভণ্টি হৈছে আৰু এই লগত অন্যায় কৰি আপুনি দিব এইজন মানুহে বিচাৰে গাঁওখনৰ সকলোৱে তেওঁৰ কথা শুনক আৰু তেওঁৰ কথা মানক মানেও আজি মোৰ ভণ্টি জীৱন কি কৰিলে তাই জীৱনটো ধ্বংস মুখখন ব্যৱহাৰ কৰাৰ আগতে মগজুটো ব্যৱহাৰ কৰিবি আমি এখন জানিছিলো নেকি হা আমিতো বন্ধু আৰু দাদা আগতে কিন্তু চব যোগাৰ কৰি পেলালো এই চাচা এইটো চা কোনখনৰ কাৰণে গৰুৱা খোৱা কৰিছা আৰু মুকলিকৈ গাঁও ওলাব পাৰিবনে মুকলিকৈ হাৰি কৰি পাৰিবনে গুণগুণ এইখন ঘৰৰে বোৱাৰী হ'ব দেউতাই গুণগুণক বোৱাৰী কৰিম বুলি কথা দিছিল আৰে মই বিয়া নকৰানো কি হ'ল কিন্তু ভাইটিৰ লগত গুণগুণৰ বিয়া হ'ব খাৰাপ হৈছে নেকি তোৰ নিজৰ ভনী আৰু নিজৰ ভনী থকা হ'লেও ইমান মৰম নকৰিলোহেঁতেন তোক যিমান মৰম কৰিছো আজি কাম দেউতাৰ মূৰৰ পৰা ওলাই যোৱা
তই যাও বাবা, তই আমাৰ যা। ঘৰো তই নাযাও কিয়? যা। আমাৰ দুনিয়া সম্পৰ্কৰ শিয়ালে হোৱা দিয়া আৰম্ভ কৰিলে তোমাৰ নামৰ কিন্তু বৃদ্ধি কৰিব পাৰিছে। আকৌ তলি নুঠোতে ইংলিছত কৈছো। কিন্তু এতিয়া আপুনি মোৰ কথা ৰাখিবই এবাৰ চিন্তিত কৰি তুলিলে কৰি দিয়ক এসপ্তাহত আমি হৈ যাব। নালাগে দে, তাৰ চকুৰ সন্মুখত তিল তিলকৈ মৰি যোৱা দেখিলে সি সহ্য কৰি আপুনি জামিনত আহিছে আৰু মোক মাৰিলে আপুনি আকৌ জেললৈ যাব লাগিব, হয়তো ফাঁচিও হ'ব পাৰে। দেউতা দুটা বৰ্ণৰ শব্দ, দেউতা দেউতা নহয়, দেউতা নহয়, মই দেউতা। মাৰিব আৰু এইফালে ইটা ফাটা ইটাকে চাথ চলিবি তই। তই কি পালি? ই তোমাৰ সকলো ন ইয়াকে মাৰি পেলাও নেকি? অসমীয়া কাক কয় দেউতাৰ ঘৰত তৰি ক্ষমা সুস্থ যাওঁ দেৱতাৰ ৰূপত পাবি, অপকাৰ কৰিবলৈ আহিবি, অসমীয়াৰ অসুৰৰ ৰূপত পাবি। কোনো কলৈকো যাব নালাগে, সকলো ইয়াতে থাক, সকলো ইয়াতে থাক। লণ্ডনত এই বাহিৰৰ কৰিলে পূৰ হ'বলৈ কিমান দিন লাগে? 7টা জনম তই নোখোৱাকৈ থাকিলে মই বৰ কষ্ট পাম। তই মোৰ শ্ৰেষ্ঠ পুত্ৰ, তই মোৰ শ্ৰেষ্ঠ পুত্ৰ। ই আপোনাৰ শ্ৰেষ্ঠ পুত্ৰ। আমাৰ ঘৰটো আকৌ সাজিছে। আমাৰ ঘৰখন আমি একগোট হৈ সাজিম আৰু কেঞ্চাৰ নামৰ অসুৰটোৰ বিৰুদ্ধে আমি একগোট হৈ যুঁজিম আৰু আমি জিকিম। তো গাইজ এতিয়া বৰ্তমান ৰুমত আহি পালোঁ, এতিয়া বাজিছে 11:50। তো থিয়েটাৰখন চাই ভালে লাগিল, মানে বেয়া নহয়, তথাপি ভাল লাগিল। আৰু মই গোটেইখিনি দিব নোৱাৰিম কাৰণ গোটেইখিনি দিয়াৰটো নহ'ব, গতিকে অলপ অলপ দিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে। তো মোৰ চেনেলত যদি নতুন গাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।